ৰাতিপুৱাই দৌৰা-দৌৰি আৰম্ভ। কাৰণ যদি স্কুল দেৰি হৈ যায় আৰু গেটৰ সন্মুখৰ পৰা ৰখাই থ'ব আৰু আৰমানৰ অকলে অকলে যাব লাগিব বুলি লৰালৰিকৈ আহিলোঁ এয়া চাওক টেম্পুৱে পোৱা নাই। মহাশয় আকৌ আজি নেযায় হেনো, তাৰ ডিউটি যোৱা দেৰি হৈ যায়, সেইকাৰণে আমাক অকলে পঠাইছে। আৰু আহিলৈ আৰমানক থৈ গোটেইকেইজনী ওলালোঁ বজাৰ। জেচমিন আৰু আপোনালোকে চাই আছে জেচমিন মিনি ব্লগ। যদিহে ভাল লাগিছে তেনেহ'লে ফ'ল' আৰু লাইক কৰিবলৈ নাপাহৰিব দেই। আমি আহি পালোঁ বজাৰত। কোনোবাই ফুল ল'ব, ফুলৰ পুলি ল'ব আৰু কোনোবাই চশমা ল'ব। চবেই বিজি হৈ গ'ল। মই কিন্তু যি টি বস্তু নলওঁ, কাৰণ লগত পইচা ইমান নাই। গতিকে যিমান মানে প্ৰয়োজনীয় সেইটোৱে ল'ম। সৰু আলু ল'বলৈ আছে আৰু জলকীয়া নাই, কেঁচা জলকীয়া, তাকো ল'লোঁ। অহাৰ সময়ত আকৌ তাই বিয়ালৈ যাব বুলি কাঁহৰ থাল আৰু বাতি এটা চালে। একেবাৰে শেষত বজাৰ কৰি লৈ জ্বলা চানা খাই ল'লোঁ আৰু সিজোৱা চানা খাই লৈ আৰমানহঁতক এতিয়া ছুটি দিবই। বাহিৰত চাইছেনে একদম ৰখাই থৈছে আৰু ল'বলৈ আহিছে এতিয়া। আৰু আৰমানক অলপ দেখা গৈছে, সি আকৌ ইফালে পুটুককৈ ওলাই আহিছে। চাইছে তাৰ কিমান কথা শেষেই নহয়, তাৰ পিছত এটা কৈয়ে থাকে। আৰু ঘৰত আহিলৈ তাৰ কাৰণে চেণ্ডেল এযোৰ লৈছিলোঁ। চাইছেনে এয়া বহুত ভাল লাগিছে হেনো তাক। আৰু এয়াই বজাৰ কৰিলোঁ। এইফালে মটৰ, ব্ৰকলি, মূলা, মাটিমাহ দাইল, সৰু আলু আৰু কেঁচা জলকীয়া। আৰু এই ষ্টলটোও লৈছোঁ অলপ চিম্পল, দেখাত ভাল লাগিল আৰু বগা কলা যে, সেয়াই লৈছোঁ। আৰু তাৰ